নমস্কাৰ, স্বাগতম জনাইছোঁ সাধাৰণ জ্ঞানৰ এই চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'। বলক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ এই সাধাৰণ জ্ঞানৰ ভিডিঅ'টি। গংগোত্ৰী মন্দিৰ ক'ত আছে? উত্তৰ উত্তৰাখণ্ড। ৰামেশ্বৰম তীৰ্থ ক'ত আছে? উত্তৰ তামিলনাডু। হাজাৰা ৰাম মন্দিৰ ক'ত আছে? উত্তৰ কৰ্ণাটক। জগন্নাথ মন্দিৰ ক'ত আছে? পুৰী, উৰিষ্যা। কৈলাশ মন্দিৰ ক'ত আছে? উত্তৰ মহাৰাষ্ট্ৰ। বদ্ৰীনাথ মন্দিৰ ক'ত আছে? উত্তৰ উত্তৰাখণ্ড। দিলৱাৰা মন্দিৰ ক'ত আছে? উত্তৰ ৰাজস্থান। মহাবলেশ্বৰ মন্দিৰ ক'ত আছে? উত্তৰ মহাৰাষ্ট্ৰ। বিৰুপাক্ষ মন্দিৰ ক'ত আছে? উত্তৰ কৰ্ণাটক। অমৰনাথ মন্দিৰ ক'ত আছে? উত্তৰ জম্মু আৰু কাশ্মীৰ। যমুনোত্ৰী মন্দিৰ ক'ত আছে? উত্তৰ উত্তৰাখণ্ড। তিৰুপতি মন্দিৰ ক'ত আছে? উত্তৰ অন্ধ্ৰপ্ৰদেশ, চিত্তুৰ।